জ্ঞানবাপী মছজিদত এতিয়াৰে পৰা হিন্দুসকলে কৰিব পাৰিব পূজা। এএছআইৰ প্ৰতিবেদনত মছজিদ নিৰ্মাণৰ বাবে পূৰ্বে এটা হিন্দু মন্দিৰ থকাৰ প্ৰমাণ পোৱা গৈছে আৰু এএছআইৰ তথ্য প্ৰমাণ দাখিলৰ পাছতে হিন্দুক প্ৰাৰ্থনাৰ বাবে অনুমতি দিয়া হৈছে। এই মুহূৰ্তত আমি বিস্তৃত তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বাৰাণসী জিলা আদালতে বুধবাৰৰ দিনটোত হিন্দুৰ পক্ষত এক ডাঙৰ ৰায় দিছে। আমি জনাই আছো বৃহৎ সিদ্ধান্ত বুলি ক'ব লাগিব। হিন্দু লোকসকলৰ পক্ষত যিসকল হিন্দু ধৰ্মাৱলম্বী লোকে এই জ্ঞানবাপী মছজিদক লৈ হিন্দুৰ পক্ষত আছিল তেওঁলোকৰ বাবে এক বৃহৎ জয় বুলি ক'ব লাগিব আজিৰ দিনটোত, কিয়নো জ্ঞানবাপী মছজিদত হিন্দুসকলে এতিয়াৰে পৰা পূজা কৰিব পাৰিব। 1993 চনৰ পৰাই পূজাৰ যি তেওঁলোকে যোজা কৰিছিল বা তেওঁলোকে পূজা অৰ্চনা কৰিছিল সেয়া বন্ধ কৰা হৈছিল, কিন্তু এএছআইৰ প্ৰতিবেদনত মছজিদ নিৰ্মাণৰ পূৰ্বে এটা হিন্দু মন্দিৰ থকাৰ প্ৰমাণ আৰু এএছআইৰ তথ্য প্ৰমাণ দাখিলৰ পাছতে হিন্দুক প্ৰাৰ্থনাৰ বাবে অনুমতি দিয়া হৈছে, হিন্দুক পূজা অৰ্চনা কৰাৰ বাবে অনুমতি দিয়া হৈছে। বাৰাণসী জিলা আদালতে বুধবাৰে হিন্দুৰ পক্ষত এই ৰায় দিছে। আগন্তুক 7 দিনৰ ভিতৰতে পূজা আৰম্ভ হ'ব। মাত্ৰ এসপ্তাহৰ ভিতৰতে আৰম্ভ হ'ব পূজা অৰ্চনা। শ্ৰী কাশী বিশ্বনাথ মন্দিৰ ন্যাসৰ দ্বাৰা মনোনীত পূজাৰীৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ আৰু পূজা কৰাৰ অধিকাৰ সকলোৰে আছে বুলিও মন্তব্য কৰিছে ইতিমধ্যে হিন্দুৰ পক্ষত যিগৰাকী উকিল আছিল, অধিবক্তা আছিল, এই অধিবক্তাগৰাকীয়ে মন্তব্য কৰিছে যে পূজা কৰাৰ অধিকাৰ সকলোৰে আছে। আনহাতে আদালতৰ এই আদেশক প্ৰত্যাহ্বান জনাইছে মছজিদ সমিতিয়ে। জ্ঞানবাপী মছজিদ সমিতিয়ে এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে যে মছজিদ সমিতিৰ এই আবেদনৰ শুনানি 8 ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰিব। আদালতৰ তৰফৰ পৰা জনা হৈছে যে এই আবেদনৰ শুনানি 8 ফেব্ৰুৱাৰীতহে নিৰ্ধাৰণ কৰিব আদালতে। এই খবৰ আমি জনাই আছো। জ্ঞানবাপী মছজিদ কেইদিনমান পূৰ্বে যিহেতু দেখিবলৈ পোৱা গৈছিল শিৱলিংগৰ সমান্তৰালকৈ হিন্দু ধৰ্মৰ লোকসকলৰ যি উপাস্য দেৱতা বা ফুল, পদুম ফুল, ত্ৰিশূলৰ চিহ্ন পোৱা গৈছিল আৰু তাক লৈ যিহেতু বহু লোকে সাব্যস্ত কৰিছিল দাবী যে ইয়াত এই জ্ঞানবাপী মছজিদত পূৰ্বৰে পৰাই কিন্তু সেই হিন্দু ধৰ্মৰ দেৱ দেৱীকে পূজা অৰ্চনা কৰা হৈছিল, কিন্তু আদালতৰ যি ৰায় সেই আদালতৰ ৰায়ৰ ওপৰত সকলো হ'ব। তাৰ বাবে এতিয়াৰে পৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত এনেধৰণে হিন্দুৰ পক্ষত থকা যিগৰাকী অধিবক্তা আছিল সেই অধিবক্তাগৰাকীয়ে এনেধৰণে মন্তব্য প্ৰদান কৰিছে সংবাদ মাধ্যমৰ সন্মুখত যে জ্ঞানবাপী মছজিদত হিন্দুসকলে এতিয়াৰে পৰা পূজা অৰ্চনা কৰিব পাৰিব।